নমস্কাৰ জনাইছোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ এটি আহ্বান, তোমালোকে অসমৰ জাতীয় সংগীতটো শুদ্ধ ৰূপত পৰিৱেশন কৰিবা। আৰু আমাৰ জাতীয় সংগীতটো আমাৰ এটি সম্পদ হয়। গতিকে এই জাতীয় সংগীতটো কিদৰে শুদ্ধ ৰূপত পৰিৱেশন কৰিব লাগে মই অকণমান গাবলৈ চেষ্টা কৰিম। তোমালোকেও এনেকৈ অনুশীলন কৰি বিদ্যালয়ত এই গীতটো ভালদৰে পৰিৱেশন কৰিবা। ঠিক আছে, তেতিয়াহ'লে আৰম্ভ কৰোঁ। ষ্টেণ্ডিং পজিশ্যনত আছোঁ মই, থিয় হৈ গাব লাগে। সকলোৱে ভালদৰে থিয় হ'বা আৰু ধুনীয়াকৈ গানটো আৰম্ভ কৰিবা। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। ও মোৰ সুৰীয়া মাত, অসমৰ সুৱদী মাত, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত। ও মোৰ উপজা ঠাই, ও মোৰ অসমীয়াই, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পলু